নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত। মাইক্ৰ' ফাইনেন্সক লৈ আন এখন তালিকা প্ৰকাশ ৰাজ্য চৰকাৰৰ। নিয়মীয়া পৰিশোধকাৰী হিতাধিকাৰীৰ বাবে সুখবৰ। 4 জিলাৰ ঋণ পৰিশোধকাৰী মহিলাক লৈ তালিকা প্ৰকাশ ৰাজ্য চৰকাৰৰ। কোন জিলাৰ মহিলাই কেতিয়া লাভ কৰিব উদগনিমূলক চেক? 27 মাৰ্চ পুৱা 10 বজাত কোকৰাঝাৰত প্ৰদান কৰা হ'ব উদগনিমূলক চেক। 27 মাৰ্চ দিনৰ 11 বজাত কাৰ্বি আংলঙৰ মহিলা হিতাধিকাৰীক প্ৰদান কৰা হ'ব চেক। বাকী থকা জিলা কেইখনতো বিহুৰ পূৰ্বতে প্ৰদান কৰা হ'ব চেক। 89 দিনলৈ ঋণ পৰিশোধ কৰিবলৈ থকা 6 লাখ মহিলাকো উদগনিমূলক চেক প্ৰদান কৰিব চৰকাৰে। ৰেচন কাৰ্ডৰ গৰাকীলৈ সুখবৰ। 31 মাৰ্চৰ পিছতো লাভ কৰিব ৰেচনৰ সামগ্ৰী। বৃদ্ধি কৰা হৈছে ৰেচন কাৰ্ডৰ সৈতে আধাৰৰ সংযোগ কৰাৰ অন্তিম তাৰিখ। অহা 30 জুনলৈ ৰেচন কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিব পাৰিব গ্ৰাহকসকলে। পূৰ্বে ৰেচন কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ আছিল 31 মাৰ্চ। ৰেচন কাৰ্ড আধাৰৰ সৈতে সংযোগ নকৰা গ্ৰাহকে 30 জুনলৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ডৰ সৈতে আধাৰৰ সংযোগ নকৰিলে লাভ নকৰিব সা সুবিধা। প্ৰতিগৰাকী গ্ৰাহকে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ নকৰিলে লাভ নকৰিব ৰেচনৰ সামগ্ৰী।